এই মানে আহি আছোঁ মানে এটা জেগালৈকে এখন বেলেগ দেশলৈকে আহি আছোঁ মানে বেলেগ দেশে বুলি ক'ব লাগিব কাৰণ আমাৰ ভাৰতৰ গাঁঠে লাগি থকা এখন দেশলৈকে আহিছোঁ দেখিছে এখন গেট পাই গৈছে এইখনত আমাৰ ভাৰতৰ গেট মানে এইখন গেট পাৰ হ'লে আপুনি সেই দেশখন পাই যাব আৰু সেই দেশৰ গেট পাই যাব এই পাছটো লৈ ল'ব গাড়ীৰ এতিয়া ভিতৰত সোমাই যাম আৰু আগত আকৌ পাছ ল'ব লাগিব এই পাছ লৈ আমাৰ মানে দেশ মানে হেৰি গেটটো আমাৰ যিখন আমাৰ দেশ হেৰিত আছে মানে ইণ্ডিয়াৰ হেৰিত আছে সেই গেটটো মই পাৰ হ'ম এতিয়া এই গেট দেখিছে এই গেটটো এই লাহেকৈ হেৰি কৰিলোঁ মই মানে পাৰ হৈ গ'লোঁ ইয়াৰ পৰা পাৰ ক্ৰছ কৰি দিলোঁ আৰু আহি আছোঁ এতিয়া সেই গেটটোকে ক্ৰছ কৰি আহি আছোঁ মানে এই হেৰিত যিটো গেট ক্ৰছ কৰি আহিলোঁ এই গেটটো পাৰ হৈ উঠি অলপ দূৰ অহাৰ পিছত আমি আকৌ এটা গেট পাই যাম এইটো এই টাৰ্ণিংটোৰ পিছতে গেটটো আছে দেখিছে আপোনালোকে এই লাহে লাহে দেখিছে নিশ্চয় দূৰত দেখা পাইছে এইখন গেট দেখিছে এইখন হ'ল অন্য এখন দেশৰ গেট এই গেটখন হয়তো বহুতে চিনি পাইছে এইখন হ'ল ভূটান গেট মানে এইখন গেটত পাৰ হ'লে আপুনি কি পাই যাব ভূটান পাই যাব আকৌ আপুনি ইয়াতে কি কৰিব লাগিব পাছ এইখনো লাহেকৈ কি কৰিলোঁ মই পাৰ হৈ গ'লোঁ মানে এয়া এতিয়া আকৌ ইয়াতে এণ্ট্ৰি কৰিব লাগিব একদম মানে হেৰিত এণ্ট্ৰি কৰি হেৰিলৈকে আহি আছোঁ ইয়াত দেখিছে য'ত এণ্ট্ৰি হয় মানে আপোনাৰ ডকুমেণ্ট য'ত চেক কৰে তেওঁলোকে কম্পিউটাৰ এণ্ট্ৰি কৰে আপোনাক পাছ দিয়ে সেই জেগাটো দেখিছে কিমান মানুহ থিয় হৈ আছে মানে একদম লাইন ধৰি আছে সিফালেও মানুহ আছে সিফালেও মানুহ আছে এই পাছ লৈ ল'লোঁ হওক এতিয়া যাব লাগিব ভিতৰত ইয়াত দেখিছে পাছ এই ভূটানৰ পাছ এতিয়া লাহে লাহে মানে সেই গেটটো মানে পাছ লোৱাৰ পিছত এতিয়া আহি আছোঁ ভিতৰৰ ফালে একদম সুন্দৰকৈ আমি বহুত দূৰলৈকে নাযাওঁ কাৰণ মানে কি মাইনাহঁতে কেৱল কি আছে মানে এইখন যিখন ওলোমা দলং আছে সেই দলংখনে চাব বোলে সিহঁতে গতিকে তেওঁলোকে সেই ব্ৰিজখনলৈকে লৈ আহিছোঁ সিহঁতক গতিকে আপোনালোক মই লাহে লাহে দেখুৱাই গৈ আছোঁ কেনেকুৱা হেৰি একদম বহুত সুন্দৰ ভিতৰৰ ফালে বহুত ভাল লাগে যিহেতু ভূটানে এখন পাহাৰীয়া দেশ হয় মানে পাহাৰীয়া দেশ হয় গতিকে ইয়াতে মানে ইয়াৰ সৌন্দৰ্যৰ কথা আপোনাক নক'লে হ'ব আপোনালোকে দেখিয়ে আছে আৰু যিসকলে আহিছে তেওঁলোকে নিশ্চয় গমেই পায় ভূটান কেনেকুৱা এখন জেগা কিমান ক্লিন চিটি মানে এটা কাণ্ট্ৰি একদম বঢ়িয়া সুন্দৰ পৰিষ্কাৰ হেৰিবিলাক একদম হেৰি মানে প্ৰাকৃতিক হেৰিৰ মাজে মাজে আহি আছোঁ বহুত একদম ভাল লাগিছে মনটো যদিও মানে পেণ্ট্ৰিপ পৰা পাছ লওঁতে বহুত সময় মানে লাইনত থিয় হ'ব লাগে প্ৰায় 1 ঘণ্টামান লগা হৈছে তথাপি মানে বহুত মানে ভাল লাগিছে মানে পাছটো লৈ অহাৰ পিছত এই মানে পাছটো লৈ আহি পালোঁ এতিয়া ক'ত এই মানে ওলোমা দলং এইখন কি আছে এইখন ওলোমা দলং হয় আপোনালোক মই দেখুৱাই আছোঁ এতিয়া ওলোমা দলং চাই থাকিব আপোনালোকে একদম বহুত সুন্দৰ হেৰি এইটো মানে ভূটানৰ ভিতৰত আছে এইটো হেৰি দেখুৱাই আছোঁ আপোনালোকে এইখন মানে হ'ল ওলোমা দলং এই দেখিছে কিমানবোৰ মানে খটখটি আছে আপুনি এই খটখটিবিলাক বগাই আপুনি কি কৰিব লাগিব উঠি যাব লাগিব মানে গ'লে আপুনি পাই গ'লে আৰু দেখিছেনে একদম কিমান সুন্দৰকৈ বনাইছে এইখনত এই মানে দলংখনত মানে ফটো উঠিবৰ কাৰণে মানুহ বহুত আহি দেখিছে কেনেকুৱা চিষ্টেমত বনাইছে আপোনালোক মই গোটেই দেখুৱাই আছোঁ এইখন সম্পূৰ্ণ লোহাৰ হয় আপুনি এইখনত মানে উঠিলে অলপ কঁপনি উঠে বাৰু মানে কঁপে আৰু দলংখনে দেখিছে কিমান হেৰি আছে একদম মানে তেওঁলোকে কিছুমান ফ্লেগ লগাই থৈছে এটা একদম মানে দেখাত অলপ ভাল কৰিছে এটা সুন্দৰ মানে হেৰি নদী এটাৰ ওপৰত আছে এই হেৰিখন বহুত ওপৰত আছে কিন্তু নদীটোৰ পৰা একদম আপুনি তলফালে চালে আপোনাৰ বহুত ভাল লাগে আপুনি ছাইডটো চালে ইয়াৰ পৰা গোটেই ছাইড চালে আপোনাৰ বহুত সুন্দৰ লাগে আপোনালোকক মই দেখুৱাইছোঁ ক্লিয়াৰলি দেখুৱাইছোঁ কেনেকুৱা হেৰি মানে ছাইডৰ ভিউবিলাক কেনেকুৱা দেখিছে নিশ্চয় আপোনাৰ ছাইডৰ ভিউবিলাকো দেখুৱাইছোঁ আপোনালোকক চাই থাকিব আপোনালোকে একদম বহুত ভাল লাগি যাব আপোনাৰ যিসকলে আহিছে তেওঁলোকক আৰু গমেই পায় ইয়াত বহুতে ফটো উঠিবৰ কাৰণেই আহে যিহেতু এই জেগাটোলৈকে একদম বহুত সুন্দৰ প্লেচ এই মানুহবিলাক ফটোত ব্যস্ত হৈয়ে আছে এই দেখিছে এইখন ওলোমা দলং এইবিলাক দেখিছে কেনেকুৱা হেৰি মানে হেৰিবিলাকৰ লগত একদম সম্পূৰ্ণ ষ্টিক লগোৱা আছে একদম পূৰা এইটো দুলি থাকে এইখন হেৰি বহুত ভাল লাগে হৈ গ'ব লাগে একো নাই ইয়াতে একদম সুন্দৰ পূৰা হেৰি শক্তিশালী হেৰি আছে ইয়াতে দেখিছে এইবিলাক একদম বহুত মজবুত হেৰি এইবিলাক এইখন আপুনি ভূটান এণ্ট্ৰি হোৱাৰ পিছতে আপুনি পাই যাব এইখন তাৰপিছত আপুনি এইখন নিশ্চয় পাৰ হ'ব পাৰে একদম বঢ়িয়া আপুনি হেৰি অলপমান লৰি থাকে কঁপি থাকে মানে এখন নামে ওলোমা দলং যিহেতু কঁপিব এইটো গতিকে ভয় কৰিব লাগে তথাপি একো নাই মানুহবিলাক আবেদন কৰি আছে এতিয়া ফটো শ্বুটৰ কাৰণে বঢ়িয়া সুবিধা আছে আপুনি ফটো ল'ব পাৰে একদম মজা হেৰি আছে বহুত সুন্দৰ দেখিছে কেনেকুৱা লাগিছে ভিউটো চাওক আপোনালোকে আপোনালোকৰ এই প্লেচটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিঅ'বোৰ আপোনাক চাই থাকিব আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকে আৰু চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই থাকক তেতিয়াহ'লে আমি যদি এই ৰাস্তাটো অৰ্থাৎ এই গাড়ী যে গৈ আছে এই ৰাস্তাটো যদি আমি ওপৰৰ ফালে উঠি যাওঁ নহয় তেনেহ'লে আমি একদম ভূটানৰ মেইন হেৰিবিলাক পাই যাম ইয়াৰ ভিতৰৰ ফালে বজাৰ আছে হেৰি আছে একদম বহুত সুন্দৰ মানে তেতিয়া যেতিয়া এণ্ট্ৰি লৈছিলোঁ তেতিয়া মানে আমাৰ অৰিজিনেল ডকুমেণ্টছখিনি তেওঁলোকে ৰাখি দিছিলে গতিকে এতিয়া আকৌ পাছটো ঘূৰাই দি কি কৰিব লাগিব অৰিজিনেল ডকুমেণ্টছখিনি ইয়াৰ পৰা কালেক্ট কৰি লৈ যাব লাগিব গতিকে দেখিছেনে ভিৰ কিমান আছে ইয়াতে ইয়াত দেখিছে ভিৰ কিমান আছে ইয়াতে এণ্ট্ৰি পাছটো ঘূৰাই ল'ব লাগিব মানে হেৰিখন অৰিজিনেল ডকুমেণ্টছটো
সেই মানে ডকুমেণ্টছটো পেক কৰি লৈ ল'লোঁ এতিয়া যাম আমি ইয়াৰ পৰা ভূটানৰ পৰা ওলাম আৰু ইয়াৰ পৰা আৰু এঠাইত যাম আমি এতিয়া ভূটানৰ পৰা ওলালোঁ আহি আকৌ মানে আমাৰ ভাৰতৰ মেইন সেই গেটটো পাই গ'লোঁ এই ঘূৰি আহিলোঁ ঘূৰি আহি এতিয়া কি পাই গ'লোঁ মানে ওদালগুৰি এতিয়া একাপ চাহ খাই ল'ম মানে খুব মানে চাহৰ টেণ্ডেঞ্চি এটা আহিছে গতিকে চাহ একাপ খাই লওঁ যেতিয়া আহি পালোঁ ওদালগুৰি